অসম গণ পৰিষদ তোমাক চিৰ নমস্কাৰ। নাই বিহাৰী সমাজ যদি বেছি আছে, তিনিচুকীয়াৰ ফালে বেছিকে আছে, সেইসকলো মোৰেই মানুহ। গোটেই অসমখনে মোৰ সমষ্টি। বিধায়িকা হোৱাৰ পিছত মই কৰিম কি, সেইটোহে প্ৰশ্ন। মই ইয়াত এইটো চোৱা নাই যে মই অসম গণ পৰিষদৰ পৰা কি পাম। মই এইটো চাইছো আকৌ এবাৰ মই অসম গণ পৰিষদৰ জৰিয়তে অসমক কি দিব পাৰো। সহজ ভাষাত ইউ পি বিহাৰৰ লগত নামাকাৰামি কৰিব নোখোজো। মোক তেওঁলোকে বহুত মৰম দিছে। অসমৰ পৰা চিঞৰটো মাৰিলে হিন্দী ভাষাত দিল্লী গৈ পোৱাটো জৰুৰী। কাৰ ইজ নট ইম্পৰ্টেণ্ট ফৰ মি। মোৰ কাৰণে 6 নং দফাটো কাৰ্যকৰী হোৱাটো ইম্পৰ্টেণ্ট। দীনদয়াল কৰুণাময় ৰাম নাৰায়ণে উল্টা দেশৰ পাল্টা কথা সেই গীতসমূহতো বৰ্ণন কৰি সৰ্বগৰ সেই কলকুৱেল ডাইলেক্ট অনাৰ পিছতো আপুনি মোক পলিটিকেল উদ্দেশ্য বুলিও ক'ব পাৰে। সেই উদ্দেশ্য আজিৰ উদ্দেশ্য নহয়, কিন্তু কথাবোৰ প্ৰতিষ্ঠা কৰাটো জৰুৰী। চাইল্ডৰ ওপৰত যে ছেক্স এবিউজ হৈ আছে, আমি আচৰিত হলো যেতিয়া যে গম পালো উত্তৰ প্ৰদেশৰ লগতে অসমৰ নাম আছে। কথাবোৰ বেলেগ ফালে গুচি যায়। টিকেট লাগিবই, মই কিয় কৈ আছো সেইটোও কম। আপোনালোকে হয়তো এডিট কৰিব, কিছুমান বস্তু মই এডিট নকৰিলে ভাল পাম। একাংশ অভিযোগ উঠে নিৰ্বাচনৰ পূৰ্বেহে আপুনি আবিৰ্ভাৱ হয়, যেনেকে আপুনি 2019 নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী বিজেপি যোগদান কৰিলে, এতিয়া 21 যিহেতু মই কেৱল কল্পনা পাটোৱাৰী নহয়, মই কিন্তু মিছেছ পাৰ্ভেজ খানো হয়। নমস্কাৰ, মই আকাশ হাজৰিকা আৰু আজি আমাৰ অতিথি হয় কল্পনা পাটোৱাৰী ডাঙৰীয়া নি, আৰু বিশেষকৈ আপোনাকতো চিনাকি কৰি দিয়াৰ প্ৰয়োজনেই নাই, সকলোৰে হিয়াৰ আমঠু আপুনি, সকলোৰে জনপ্ৰিয়। আপুনি গানততো নিজৰ চিনাকি কৰিলে, গান সকলোৱে আজি বিহাৰতে কওক, ইউ পিতে কওক বা অসমতে কওক, সকলো ৰাইজে আপোনাক আঁকোৱালি লৈছে। ৰাজনীতিটো আপোনাক আঁকোৱালি ল'ব বুলি আপুনি ভাবে? মোক এই প্ৰশ্ন, এনেধৰণৰ প্ৰশ্ন বহু পাওঁ, আৰু বিশেষকৈ যেতিয়া 2001ত মই ইয়াৰ পৰা সপোন কিছুমান লৈ গৈছিলো মুম্বাইলৈ, তেতিয়া ভবা নাছিলো যে মই উত্তৰ প্ৰদেশ বিহাৰৰ সাংস্কৃতিক জগতৰ লগত, মোৰ লোক সংস্কৃতিক জগতৰ লগত পৰিচয় হ'ব। বাট ভগৱানে যিধৰণে বিচাৰিলে নহ'বলগীয়া ঘটনা এটা হ'ল। একচুৱেলি গোটেই ইণ্ডিয়াতে হয়তো বেলেগ এক ক্ষেত্ৰৰ জীয়ৰী এগৰাকী বেলেগ এক ক্ষেত্ৰৰ গায়িকা পটকে লোক সংস্কৃতিৰ এম্বেচাডৰ হিচাপে ধৰা নেপেলায়। প্লেবেক ছিংগিং ইজ ডিফাৰেণ্ট। বাট তেতিয়াও যেতিয়া মই আফটাৰ 10-12 years নিজৰ অসমক লোক সংগীতেৰে পৰিপক্ক হৈ ইউ পি বিহাৰত যেতিয়া নিজৰ ক্ষেত্ৰখনক, নিজৰ অসমক ঘূৰি চাইছিলো, তেতিয়া মোৰ লাগিছিলে যে নৱপ্ৰজন্ম এক বেলেগ দিশত গৈ আছে, আৰু মই তাক সেই ধাৰাক মই এগৰাকী লোকগায়িকা হিচাপে, যোনটো মেচিয়ৰ এগৰাকী লোকগায়িকা হিচাপে মই যদি ধাৰা পৰিৱৰ্তন কৰিব চেষ্টা নকৰো, জন্মভূমিৰ প্ৰতি মোৰ কৰ্তব্য আছে। আৰু সেই উদ্দেশ্যেই 2014ত দ্য চেক্ৰেড স্ক্ৰিপচাৰ্ছ অফ মণিকোটত কীৰ্তন ঘোষাৰ নাম ঘোষাৰ যিবোৰ ঘোষা মোৰ মায়ে সৰুৰ পৰা গাই অহা শুনিছিলো, তাক লৈ মই অসমত নতুনকৈ এক ভুমুকি মাৰাৰ চেষ্টা কৰো। কিন্তু এইবাৰ মই প্ৰি প্লেন হৈ পেলাই আহিছিলো যে মই কি গাম কি নাগাম, কাৰণ উদ্দেশ্য আছিল ধাৰা পৰিৱৰ্তন। আৰু সেই সূত্ৰেই লাহে লাহে সময় লাগিলে, বাট মই ভাবো অতি কম সময়ৰ ভিতৰতে ফ্ৰম 2014 টিল নাও বাগুৰুম্বা হওক, বড়োসকলৰ বাথৌ পূজাৰ সংগীত হওক, বা মিচিঙৰ ঐনিতম হওক, আৰু দেউৰীসকল, বিশেষকৈ দেউৰীসকলৰ বিচু সংগীত, ফাইনেলি অষ্ট্ৰেলিয়াৰ কমনৱেলথ গেমছ পৰ্যন্ত মই সমাপন সমাৰোহত গৈ গালো এটাই গীত গাই পেলাই। তো মোৰ যিটো উদ্দেশ্য আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ অসম ভূমিক, আৰু তাত জিকিৰ আৰু জাৰিৰ কথাও আহে, গোটেইখিনি মিলাই যেতিয়া মই এখন সাংস্কৃতিক মঞ্চক মই ভূপেন হাজৰিকাদেৱৰ ধাৰাত, গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধাৰাত মোৰ এক উদ্দেশ্য প্ৰণোদিত আছিল। আচলতে মই ভাবো কিছু পৰিমাণে মই অলৰেডি সক্ষম হৈছো এখন মঞ্চত গোটেই অসমক ধৰি ৰখা। আপোনাৰ সাংস্কৃতিক জগততো আপোনাৰ যথেষ্ট ফেন ফলোৱাৰ আছে, গতিকে মোৰ সেই উদ্দেশ্যটো যি এক উদ্দেশ্য আছিল, সেই উদ্দেশ্যৰে মানে পৰিসৰটো এক বেলেগ বিস্তৃত হাৰত এতিয়া লৈ যোৱাৰ সময় বুলি মই ভাবো। আৰু সেই উদ্দেশ্যক লৈ আচলতে ৰাজনীতি, সমাজ, সংস্কৃতি একেই ধাৰাৰ লগত লিংক ৰাখি পেলাই মই তাক আগুৱাই লৈ যাবলৈ যত্ন কৰিছো বৰ্তমান। আপুনি বাৰু পূৰ্বতেও বিজেপিত যিহেতু যোগদান কৰিছিলে, সেই ৰাজনীতিত আপুনি পূৰ্বৰ পৰাই আছিলে, কিন্তু বৰ্তমান সময়ত অসমত এক জোৱাৰ উঠিছে। শিল্পীসকলে বিভিন্ন ধৰণৰ দল সংগঠনসমূহলৈ ঢাপলি মেলিছে। সকলোৰে হেঁপাহ এজন ৰাজনৈতিক ব্যক্তি হিচাপে নিজকে চিনাকি কৰা, সকলোৰে হেঁপাহ এটা MLA চিটত বহা। আপোনাৰো তেনেকুৱা কিবা হেঁপাহ আছে নেকি? মোৰ ক্ষেত্ৰত এই প্ৰশ্নটো প্ৰযোজ্য একদম নহ'ব, কাৰণ মই ভাবো মুম্বাইৰ পৰা আহি মই পাটনাত অমিত শ্বাহজীৰ ওচৰত বিজেপিত যোগদান কৰো।
আৰু মোৰ সফলতাৰ যোনখন ভূমি যাক মাৰ্কেট বা বজাৰ বুলি কোৱা হয় সেইখন অসমতকৈ বেছি আচলতে ভোজপুৰী জগত আৰু গোটেই উত্তৰ প্ৰদেশ বিহাৰতে ভাৰতবৰ্ষৰ যোনটো ৰাজনীতি উত্তৰ প্ৰদেশ বিহাৰৰ পৰাই গৈ দিল্লী পাইগৈ মোৰ কাৰণে মুম্বাইৰ পৰা দিল্লী গৈ পেলাই বা উত্তৰ প্ৰদেশ বিহাৰ হৈ সাংসদ হিচাপে বহাটো অসমতকৈ বেছি সহজ মোৰ যোন কণ্টেম্পৰেৰীজ মনোজ তিৱাৰী ডাঙৰীয়া তেওঁ দিল্লীৰ পৰা সাংসদ ৰবি কিষণজী গোৰখপুৰৰ পৰা সাংসদ দীনেশ লাল যাদৱজী নতুনকৈ আহিছে তেওঁ অখিলেশ যাদৱৰ এগেইনষ্টত আজমগড়ৰ পৰা টিকট দিয়া হৈছিলে যদিও তেওঁ কিছু ভোটত হাৰিলে কিন্তু মই কবলৈ এইটো বিচাৰিছো যে কল্পনা পাটোৱাৰীয়ে মুম্বাই এৰি দুটি সন্তানক অসমীয়া পঢ়াবলৈহে আচলতে যাত্ৰা একেলগে যেনেকে 2014 চনত মণিপুৰৰ কথা কওঁ লোকসংগীতৰ ধাৰা পৰিৱৰ্তন তাৰপিছত হঠাৎ মই যেতিয়া দেখো মোৰ ল'ৰা দুটাই মহাৰাষ্ট্ৰত ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ি থাকোঁতে মাৰাঠী বিষয়টো পঢ়িবলৈ লৈছে সেই সময়ত মোৰ লাগে নহয় অসমীয়া পঢ়াটো জৰুৰী আৰু 2019ত ইয়াত লৈ আহি তেওঁলোকক মই ইয়াৰ স্কুল এখনত এডমিশ্যন দিওঁ তেতিয়াৰ পৰা মই ইয়াতে আছো আৰু তাৰ লগে লগে গোটেই বস্তুবোৰ নিজে এক বিল্ড আপ হৈ গৈ থাকিলে আৰু মোৰ কাৰণে বিধায়িকাটো সাংসদতকেতো সৰু মানুহে সেইটো বুজি পায় বিধায়িকা হোৱাৰ পথত বেছি সংঘৰ্ষ আছে বাট আই এম এনজয়িং মাই ষ্ট্ৰাগল নাও কাৰণ উদ্দেশ্য বিধায়িকা হিচাপে নিজক প্ৰতিষ্ঠা কৰা নহয় বিধায়িকা হোৱাৰ পিছত মই কৰিম কি সেইটোহে প্ৰশ্ন আপোনাৰ দেখা পোৱা যায় যিহেতু আপুনি ইউপি বিহাৰতে বেছিভাগ সময় আছে বেছিভাগ ডাঙৰ ডাঙৰ লিডাৰ ৰাষ্ট্ৰীয় যিসমূহ দল আছে তাত তাৰ পৰা তেওঁলোকৰ লগত ভাল চাহ চিনাকিও আছে সেই হিচাপত আপুনি 2018ত বিজেপি যোগদান কৰিলে হঠাৎ এনেকুৱা মনত কি পৰিৱৰ্তন হ'ল যে আপুনি জাতীয়তাবাদৰ পিনে ঢাপলি মেলিলে আচলতে 2019ত যেতিয়া মই জইন কৰিছিলো অফকোৰ্চ ভাৰতীয় জনতা পাৰ্টীৰ যি সাংস্কৃতিক ভাৱধাৰা তাৰ দ্বাৰা মই প্ৰেৰিত মই তেতিয়াও প্ৰেৰিত আছিলো এতিয়াও প্ৰেৰিত মোক যদি আপুনি সেই সময়ত জইন কৰাৰ যোনবোৰ আপুনি ইউটিউবত যদি ইণ্টাৰভিউবোৰ উঠাই চাই তেতিয়াও মই যি কথা কৈ আছিলো আজিও কিন্তু মই সেইখিনিয়ে কথা কৈ আছো পাৰ্টি পৰিপালন হোৱা স্বত্তেও যে সংস্কৃতিক ধৰি ৰখাৰ কথাটো যোনটো তেতিয়াও মই সেইটো কথাই কৈছিলো মই এজ এ ষ্টাৰ কেম্পেইনাৰ আচলতে জইন কৰিছিলো তেতিয়া মই সক্ৰিয় ৰাজনীতিত আহিম বুলি কেতিয়াও কোৱা নাই ক'তো শুনা নাপাব এতিয়া মই সক্ৰিয় ৰাজনীতিত আহিব বিচাৰো আৰু তাত বহু কথা আছে মহিলাসকলৰ কথা বিশেষভাৱে আছে মোৰ মানুহৰ ব্যক্তিগত জীৱনৰ বহু ঘটনাই মানুহক প্ৰেৰণা দিয়ে যেতিয়া ধুমুহা আহে আপোনাৰ জীৱনত সি কেতিয়াবা আপুনি অন্ধকাৰলৈ লৈ যায় আৰু কেতিয়াবা তাক জুইৰ নিচিনা আপোনাক বেলেগ এক পথতো লৈ যায় মোৰ জীৱনতো তেনেকুৱা ঘটনা হৈছে লাষ্ট 1 বছৰৰ ভিতৰত বহু কিবা কিবি আৰু মই ভাবো যে মহিলাসকলক ভালকে যদি আপুনি ষ্টাডি কৰে all over India, women in Indian politics and women in Assam politics অত্যন্ত কম মানে ডেচিচিভ যোনটো মই পলিটিক্সৰ কথা কৈছো অলংকাৰ হয় চাইডত বহি থকা পলিটিক্সৰ কথা কোৱা নাই য'ত ডিচিছন মেকিং প্ৰচেছত women ভাগ ল'ব নোৱাৰে এটা সৰু কথা মই ৰাইজক মহিলাসকলক বিশেষকৈ ক'ব বিচাৰিম যেতিয়া ভোটদানো কৰা হয় তেতিয়া যিটো সমাজৰ সংস্কাৰৰ যিটো আমাৰ পদ্ধতি তাত সদায় নাৰীগৰাকীয়ে এনেকে পটকে গৈ মই এওঁক ভোট দিম মোৰ এইখিনি প্ৰাৰ্থী ভাল লাগিছে এইটো ডিচাইড হোৱা ভাল লাগিছে তেনেকুৱা হয় জানো নে ঘৰৰ শ্ৰমিক প্ৰশ্ন ওলাই যে মই কাক দিয়া উচিত এই সৰু কথাটো বহুত ইম্পৰ্টেঞ্চ আছে ত' আমি এগৰাকী নিৰ্ণায়ক হোৱাটো বিৰাট জৰুৰী আৰু সেই ক্ষেত্ৰত মই ভাবো বহু পৰিৱৰ্তন অসমৰ কথা কৈ আছো মই সামাজিক জীৱনটো অসমতহে কটাব লাগিব মই অসমীয়া সাংস্কৃতিক জীৱন মোৰ ভোজপুৰী জগতৰ লগত জড়িত কিন্তু বিহাৰ ইউপিৰ যদি সামাজিক সমস্যা মই সমাধান কৰিব যাওঁ মই তেওঁলোকক থব হ'ব সেই সামাজিক ব্যৱস্থাত মই ডাঙৰ দীঘল হোৱা নাই তাৰ সমস্যা বেলেগ তাত জাত পাতৰ কালচাৰ আছে আমাৰ অসমখন জাতি জনগোষ্ঠীৰ এক বেলেগ পৰিৱেশ গতিকে মই সহজ ভাষাত ইউপি বিহাৰৰ লগত নামাকাৰণি কৰিব নোখোজো মোক তেওঁলোকে বহুত মৰম দিছে মোৰ দায়িত্ব মই তাতো পালন কৰিম কিন্তু জন্মভূমি মই বৰপেটাৰ জীয়ৰী মোৰ জন্মভূমিৰ প্ৰতি মোৰ কৰ্তব্য আছে অগপৰ নিচিনা থানবান হৈ থকা এটা দলত যোগদান কৰি আপুনি নাৰী সবলীকৰণ বা নাৰী শক্তিশালী কৰা ধৰণৰ যিসমূহ আপোনাৰ পৰিকল্পনা সেই সফল হ'ব বুলি ভাবে জানো তাকেইতো কৈছো যেতিয়া মই বম্বেৰ পৰা আহি হঠাৎ মই ভোজপুৰী গাই ব্যস্ত হৈ আছিলো আৰু টকা পইচা ভালকে মই ভোজপুৰী জগতত ইনকাম কৰি আছিলো মই বলিউডৰ গায়িকা নহয় কিন্তু ভোজপুৰী জগতত মই ষ্টাৰ ছিংগাৰ বুলিয়ে কোৱা হয় সেই সময়ত যেতিয়া লোকগীতৰ ধাৰা অসমত ধাৰা পৰিৱৰ্তন উদ্দেশ্য কৰি আপুনি ষ্টাডি কৰিব লাগিব মই লোকগীতৰ ধাৰা পৰিৱৰ্তন কৰাৰ উদ্দেশ্য মোক টকা পইচাটো কিছু কিছু যাবই আপুনি যেতিয়া নাম কৰিব আপুনি যেতিয়া ভালকে প্ৰেজেণ্টেশ্যন কৰিব টকা পইচা কিছু কিছু আহিবই আৰু অসম গণ পৰিষদক মই ভাবো আজি কল্পনা পাটোৱাৰীৰ নিচিনা ব্যক্তিত্বৰ আৰু বহু সকলক মই ক'ব খুজো অসম গণ পৰিষদ সেই ঐতিহ্যমণ্ডিত দল যোন অসম আন্দোলনৰ ফলত
উৎপত্তি হোৱা প্ৰথম লোৱা চৰিত্ৰত অসম গণ পৰিষদ এক প্ৰগতিশীল আজিৰ সময়ত মূলালী বিচাৰধাৰা কেইগৰাকীমান বিশেষ ব্যক্তিৰ ভুলৰ কাৰণে অসম গণ পৰিষদৰ বিচাৰধাৰাক আপুনি দোষ দিব নোৱাৰে আমি যদি আজি ওলাই আহি অসম গণ পৰিষদক ৰক্ষা নকৰো আৰু বহু বুদ্ধিজীৱী আছে বহু সংখ্যক যদি প্ৰফেচনেল ফ্ৰম IITian ৰিটায়াৰ্ড IAS IPS অধিকাৰী সকলোকে মই কম যোন অসমৰ জাতীয়তাবাদী ভাৱধাৰাৰ দ্বাৰা প্ৰেৰিত তেওঁসকলে যদি অসম গণ পৰিষদক আগলৈ ধাৰাটো লৈ যাবলৈ নাহে মই ইয়াত এইটো চোৱা নাই যে মই অসম গণ পৰিষদৰ পৰা কি পাম মই এইটো চাইছো আকৌ এবাৰ মই অসম গণ পৰিষদৰ জৰিয়তে অসমক কি দিব পাৰো একাংশই প্ৰশ্ন উঠায় যে আপোনাক বিজেপিৰ পৰা প্ৰক্ষেপ কৰা হৈছে অগপত বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদ বা তেনেকুৱা ধৰণৰ ধাৰণাসমূহ সোমোৱাই পেলাই আগুৱাই নিয়াৰ বাবে আপুনি বিজেপিৰ প্ৰক্ষেপ হয় অগপলৈ আচলতে ভাৰতীয় জনতা পাৰ্টিত অহাৰ আগতেও মই সেইখিনি কাম কৰি আছিলো যেনে মই ক'লোৱে আপোনাক মই নামঘোষাৰ পৰা আদি কৰি বা উত্তৰ প্ৰদেশৰ যি লুপ্তপ্ৰায় ভিখাৰী ঠাকুৰৰ যি সংগ্ৰামী সংগীত সেইবোৰ হেৰাই গৈছিলে আৰু মই তেওঁলোকৰ বিচাৰধাৰা মই যে ক'লো মই প্ৰেৰিত আছিলো সেইখিনি কাম মই অলৰেডি বিজেপি নিজৰ আগতেও মই কৰিয়ে আছিলো সংগঠন মানে কি শক্তি সংগঠিত শক্তি সংগঠিত শক্তিৰ লগত একেলগে থাকিলে সেই কাম মোৰ কাৰণে কম সময়ত মই কৰিব পাৰিম গতিকে কল্পনা বাতৰিক মই নাভাবো যে মোক কোনোবাই প্ৰক্ষেপ কৰিব লাগিব মই নিজৰ ডিচিশ্যন মই নিজকে নিৰ্ণায়িকা মহিলা বুলি ভাবো আৰু কেতবোৰ দিশ তাৰমানে একেলগে কৰাৰ ইচ্ছা কেতবোৰ দিশ তাতে লোক সংস্কৃতিৰ লুপ্তপ্ৰায় আছে ভাষিক যোনটো আইডেণ্টিটি লিংগুইষ্টিক আইডেণ্টিটি মোৰ ফ'ক হেৰিটেজ এণ্ড কালচাৰেল আইডেণ্টিটি আপুনি এতিয়াও যদি মোৰ নামত চাৰ্চ কৰে আপুনি পাব এইবোৰ আগৰ কথা কাৰণ নতুনকে মই কৰা নাই বনাৰস হিন্দী ইউনিভাৰ্চিটি ফ্ৰম ডিব্ৰুগড় ইউনিভাৰ্চিটি কলকিয়াম তাত ফ'ক হেৰিটেজ এণ্ড কালচাৰেল আইডেণ্টিটি বিষয়টো লৈ মই বিভিন্ন স্কুল কলেজ নৱপ্ৰজন্মৰ মাজত অলৰেডি মই সেইটো কাম কৰি আছো গতিকে চামহাও অসমৰ ক্লাছ 6 Assam Accord Clause 6 আৰু মোৰ কালচাৰেল আইডেণ্টিটি এণ্ড ফ'ক হেৰিটেজ বিষয়বোৰ একেই কথাবোৰ খালি এখন অলপ ৰাজনৈতিক ধাৰাৰ দ্বাৰা আৰু বেছি বাস্তৱিক এইখন জগত আৰু সংস্কৃতিৰ মঞ্চত থাকি গায়ক গায়িকাসকলক কেৱল মনোৰঞ্জনৰ দৃষ্টিৰে মানুহবোৰে চায় বহুত গম্ভীৰভাৱে নলয় মই ভাবো সেই ক্ষেত্ৰত ৰাজনীতিত আহি তাক বেছি দূৰলৈ মই লৈ যাব পাৰিম আৰু এটা কথা মই ইম্পৰ্টেণ্ট কথা ক'ব খুজো যিহেতু মই উত্তৰ প্ৰদেশ বিহাৰ দিল্লী হৈ উভতিছো मेरी आवाज हमारी आवाज उत्तर प्रदेश दिल्ली तक पहुंचना जरूरी है मुझे हिंदी में बात करना आना जरूरी है মোৰ হিন্দী মই যি ধৰণে মই গোটেইখিনি শিকি থৈ আহিছো অকল ভোজপুৰী গীত গাই অহা নাই মই ভোজপুৰীৰ ক্ষেত্ৰত এক ধৰণৰ ৰাজনৈতিক ট্ৰেইন আপ হৈ আহো বুলি আপুনি ক'ব পাৰে দেখি শিকি আহিছো আৰু অসমৰ পৰা চিঞৰটো মাৰিলে হিন্দী ভাষাত দিল্লী গৈ পোৱাটো জৰুৰী That is very important মোৰ বোধেৰে গতিকে বিভিন্ন দিশ একেলগে আপোনাৰ লগত কথা পতাৰ পিছত গম পাইছে আপোনাৰ মনত কিছু প্লেনিং আছে পৰিকল্পনা লৈ পেলাই আপুনি আহিছে যোগদান কৰিছে একাংশ শিল্পী এতিয়া অসমত দেখিছো তেওঁলোক কথাকথিত শিল্পী তেওঁলোকে নিজকে শিল্পী বুলি চিনাকি দিয়ে আৰু বিভিন্ন ৰাজনৈতিক দলসমূহত যোগদান কৰিছে সেয়া কংগ্ৰেছ দলতেই হওক বা বিজেপিতে হওক তেওঁলোকক আপুনি কি দৃষ্টিৰে চায় মই নাচাওঁ আচলতে মই খালি এইটো কথা ক'ব খোজো যে মোৰ কথাবোৰ অলপ হয়তো ৰাজনীতিৰ ক্ষেত্ৰখনত অলপ বেলেগ লাগিব কাৰণ মই শিল্পী হয় মই মহিলা সবলীকৰণৰ দৃষ্টিভংগীৰে যদি চাওঁ মোৰ কাৰণে ভাৰতবৰ্ষৰ নেত্ৰী হিচাপে ইন্দিৰা গান্ধীৰ নাম প্ৰথমত আহিব তাত মই তেওঁ কংগ্ৰেছৰ হয় নে কি পাৰ্টি হয় ডেট ইজ নট ইম্পৰ্টেণ্ট ফৰ মি মোৰ কাৰণে সূত্ৰটো হ'ল মহিলা তেওঁৰ নিচিনা নিৰ্ণায়ক পলিটিচিয়ান ওমেন পলিটিচিয়ান ইণ্ডিয়াই সদায় মনত ৰাখিব লাগিব ভাৰতবৰ্ষত তাৰপিছত মই জয়া ললিতাক চাওঁ তেওঁ আঞ্চলিক দলৰ এক নেত্ৰী হিচাপে নিজকে কেনেকে প্ৰতিষ্ঠা কৰে আৰু তেওঁ কিন্তু জয়া ললিতা কিন্তু অভিনেত্ৰী আছিলে তেওঁ শিল্পী আছিলে তাৰপিছত এতিয়াৰ যদি সময়ত আপুনি চাই হেমা মালিনীজী বা পুৰুষসকলৰ ক্ষেত্ৰত হংসৰাজ হাঞ্চিৰ নাম মই কাৰণ ল'ব বিচাৰোঁ তেওঁ লোকগায়ক পঞ্জাবী লোকগায়ক আৰু তেওঁলোকে বিৰাট ধুনীয়াকে কাম কৰি আছে স্মৃতি ইৰাণী শেহতীয়াভাৱে স্মৃতি ইৰাণী সুষমা স্বৰাজৰ যি বক্তব্য মানে অন্তৰ চুই যোৱা তো মই ভাবো মই ইয়াত চেনেলছবোৰত পলিটিক্সৰ নামত গছিপ হয় মই সকলোকে আপোনালোককো মই এইখিনি কথা ক'ব বিচাৰিম যে গছিপ টিআৰপি ইজ নিডেড অফক'ৰ্চ চেনেলৰ হেডলাইন কি হ'ব ডেট ইজ ইম্পৰ্টেণ্ট বাট তাৰ পিছফালে যদি মূল উদ্দেশ্যটো হেৰাই নাযায় যিটো কামৰ কাৰণে অসমৰ এতিয়া প্ৰধান সমস্যাই আমাক লেণ্ড ৰাইটছ ইলেক্টৰেল ৰাইটছ
সেই সংজ্ঞাখিনি বিৰাট ইম্পৰ্টেণ্ট, ক্লজ 6 বিৰাট ইম্পৰ্টেণ্ট। যি আবেদন দিয়া হৈছে তাক কি প্ৰেচাৰাইজ কৰি আমি তাক 35 ইয়াৰ্ছ হৈ গ'ল, এইটো লং টাইম। অগপৰ যেতিয়া চৰকাৰ আছিলে তেওঁলোকেই প্ৰযোজ্য কৰিব নোৱাৰে, আজি 35 বছৰৰ অধিক সময় পাৰ হৈ গ'ল। এতিয়া বিজেপিয়ে সেইটোকে উলিয়াইছে যে আমি ক্লজ 6 আমি কৰিমেই। 6 মাহ হৈ গ'ল প্ৰতিবেদন দিয়াও, কোনো ধৰণৰ কাম কাজে আমি একো দেখা পোৱা নাই। আপুনি কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰিব? মোৰ মতে মই পজিটিভলি চাই আছো, এই মিত্ৰজোঁটৰ চৰকাৰখনকো পজিটিভলি এইকাৰণে চাইছো। আঞ্চলিকতাবাদ অকলে যদি সফল হ'ব পাৰিলেহেঁতেন হয়তো অগপ তেতিয়াই কামখিনি কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছ আছিলে আঞ্চলিক আৰু কেন্দ্ৰীয় চৰকাৰত একেলগে আছিলে, কিয় নকৰিলে সেই বিষয়ে মই কমেণ্ট দিব নিবিচাৰো, সেইখিনি ৰাইজে জানে, বুজক সেইখিনি। বৰ্তমানৰ যি ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাৰ যি সমন্বয় এতিয়া বৰ্তমান আমাৰ অসমত চৰকাৰ আছে, মই ভাবো এইটো এটা বিৰাট ধুনীয়া স্কোপ। আৰু আফটাৰ 30 ইয়াৰ্ছ ওলাইছেতো কথাটো, ইমান বছৰে শুনিছে জানো? আমাৰ জীৱন পাৰ হৈ গ'ল। মই 1975ত বৰ্ণ আৰু প্ৰায় মোৰ এতিয়া 42-43 ইয়াৰ্ছ, বাট 35 ইয়াৰ্ছ তাৰ মোৰ গুচি গ'ল। এই কথাখিনি আমি নিজেও সক্ৰিয় নহলো আৰু বহু কথা বহুতে নাজানে। সেই জাগৰণটো নতুন জেনেৰেশ্যনৰ মাজত, ছাত্ৰসকলৰ মাজত সেই জাগৰণটো, অকল মই ইয়াত আছো কথা কোৱা নাই, তেওঁলোকতো জাগ্ৰতই হয়, বাকী সকলোৱেও তাৰমানে এই যে জাগৰণটো যে ক'ত কি হৈ আছে, আমাৰ চিলেবাছতো বহুত কথা লিংকড একচুৱেলি, যে আমাৰ পাঠ্যক্ৰমতো আমাক পলিটিকেলি এডুকেট কৰা নহয়, বাট সেইবোৰো ইম্পৰ্টেণ্ট কথা আচলতে। চ' মই ভাবো যে এই সময়ত এই চৰকাৰৰ সময়ত কথাটো ওলাইছে, বা এটলিষ্ট 6 মাহ পাৰ হৈ যোৱাৰ পিছত যি ধৰণে উলিয়াইও অনা হৈছে, সেই প্ৰেচাৰটো ইম্পৰ্টেণ্ট। মই ইয়াতে পক্ষ বিপক্ষ সকলোকে সন্মান কৰো। যদি উদ্দেশ্য অসম হয়, তাত পক্ষ বিপক্ষ সকলোৱে একেলগে সেই কামটো কৰিব লাগিব, কামটো হোৱাটো জৰুৰী। বৰ্তমান সময়ত আমি দেখা পাইছো যে কা আন্দোলনক লৈ বহুতে মাতিলে, বহু শিল্পী ওলাই আহিলে, তেনেকে পিছত বাৰু সুবিধা লৈ পেলাই তেওঁলোকে দল সংগঠনসমূহ যোগদান কৰিলে। আপুনি কা আন্দোলনৰ সময়ত এক মৌনতা নিস্তব্ধতা অৱলম্বন কৰিলে কিয়? মই সেইখিনি বুজি পাইছিলো, কাৰণ যে গোটেই বস্তুখিনি ক্লজ 6ত লুকাই আছে আচলতে। আৰু যেতিয়া তাত যিটো আবেদন কৰা হৈছে যে 1951 চনলৈকে যিসকল ইয়াতে আহিছে, ইনক্লুডিং বংগদেশীয় মুছলমান, বিহাৰী, বঙালী, যৰে পৰা মাৰোৱাৰীসকল বহুত আছে। আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ নিজে মাৰোৱাৰী কমিউনিটিৰ হয়, গুৰু শ্ৰীমন্ত শংকৰদেৱ কনৌজৰ পৰা আহিছিলে। গতিকে আৰু ভূপেন হাজৰিকাদেৱৰ গীতসমূহ যদি আপুনি এটা গীত ৰিচাৰ্চ কৰিবলগীয়া, যে আমি অসমীয়া নহওঁ দুখীয়া বুলি ক'লে সান্তনা লভিলে নহ'ব, এই গীতটিত তেওঁ আগলৈ নেক্সট পেৰাগ্ৰাফত কৈছে যে ন অসমীয়া কোনসকল। আজি ক্লজ 6তো সেই ন অসমীয়াৰ কথা ওলাইছে। গতিকে অসমীয়াৰ সংজ্ঞা নিৰূপণ থ্ৰু কনষ্টিটিউশ্যন হোৱাটো জৰুৰী। আৰু সেইখিনি মই তেতিয়াও বুজি পাইছিলো, কমপ্লিকেটেড হয় কথাখিনি। কিন্তু চিএটো তাৰ বিৰুদ্ধে ক্লজ 6ক উইক কৰিব বিচাৰে। নহয়, মোৰ মতে নহয়, কাৰণ যেতিয়া ক্লজ 6ৰ লেণ্ড ৰাইটছ আৰু পলিটিকেল ৰাইটছখিনি 1951 চনলৈকে ধৰা হ'ব, অসমীয়া 1951 চনলৈকেহে তেওঁলোকসকলেই সুবিধা পাব। পাৰ্লিয়ামেণ্টত 6 ৰিজাৰ্ভেশ্যনৰ কথা আদি কৰি, জবছৰ পৰা আদি কৰি। তো 1951 চনৰ পৰা 71 চনলৈকে যিসকল আহিছে তেওঁলোক ভাৰতীয়, বা তেওঁলোকে সেই ৰাইটছবোৰ নাপায়, ইলেক্টৰেল পলিটিক্সৰ ৰাইটছ নাপায়, লেণ্ড ৰাইটছ নাপায়। সেইটো অত্যন্ত ইম্পৰ্টেণ্ট। কা আন্দোলনৰ পিছত যিখিনি ৰেফিউজিৰ বা এক্টৰ ফালৰ পৰা মানে চাব খুজিম, এতিয়াও আমাৰ কোচ ৰাজবংশীসকলৰ বহু লোক বাংলাদেশত আছে, নেপালত আছে। গতিকে তেওঁলোকে যদি কেতিয়াবা উভতিব বিচাৰে নিজৰ ঘৰলৈ, তাক বন্ধ কৰা উচিত নহয়। কিন্তু আমাক 6 নম্বৰ ক্লজেহে বচাব। পিছলৈ কাৰ জৰিয়তে অহা সকলে লেণ্ড ৰাইটছ আৰু পলিটিকেল ৰাইটছ যেতিয়া নাপায়, মই তাক ভয় কিয় কৰিম? অসমীয়াৰ সংজ্ঞা নিৰূপণ আৰু ক্লজ 6 ইজ ভেৰি ইম্পৰ্টেণ্ট। তাত মোৰ কথাখিনি মই বাকী প্ৰকাৰে আপুনি ক'ব বিচাৰিছে মানে কা আপুনি এক প্ৰকাৰে সমৰ্থনে কৰে? নাই, মই সমৰ্থন নকৰো, কি হ'ব বিমৰ্তন বিৰোধিতাও নকৰো। মই আপোনাক ভালকে এটা কথা বুজাব খোজো যে মই যে বাৰে বাৰে কৈ আছো, বহুতে কথাবোৰ বেলেগ ফালে গুচি যায়। আজিৰ সময়ত আমি ফ'কাছ নহয়, কথাবোৰ এইটো গুচি যায় বিজেপিৰ পৰা এজিপি কিয়, তেওঁ কৈছে টিকেট লাগিবই। টিকেট লাগিবই মই কিয় কৈ আছো সেইটোও কম, আপোনালোকে হয়তো এডিট কৰিব, কিছুমান বস্তু মই এডিট নকৰিলে ভাল পাম। ইম্পৰ্টেণ্ট কথা কিছুমান আছে। আজি মই 43, আফটাৰ 5 years I will be 48। আজিৰ যিটো মোৰ বয়সৰ উদ্যম কাম কৰা, সেৱা কৰা, মই যি ধৰণে পাৰিম 48ত অলপ হলেও কমিব। গতিকে মোৰ কাৰণে মই ভাবো মোৰ সময় কম, কামবোৰ সোনকালে হবলৈ সময় কম। গতিকে টিকেট লগাৰ কথা সেইকাৰণে কৈ আছো। জয়লাভ হোৱাটোও জৰুৰী। জয়লাভ হ'ম নে নহ'ম নাজানো, বাট সেইটো কৰা তেতিয়াহে মই গৈ পাম বিধানসভা, তেতিয়াহে মই সেই প্ৰক্ৰিয়াত সোমাম। গতিকে মোৰ কাৰণে কাৰ ইজ নট ইম্পৰ্টেণ্ট ফৰ মি। মোৰ কাৰণে 6 নং দফাটো
কাৰ্যকৰী হোৱাটো ইম্পৰ্টেণ্ট। আপুনি যদি বিধানসভা নিৰ্বাচন খেলে কোন সমষ্টিৰ পৰা খেলাৰ ইচ্ছা আছে? ইচ্ছা আৰু অনিচ্ছাৰ কথা ইয়াত বৰ্তমান সময়ত নাহে আচলতে। অফক'ৰ্চ মোৰ নিজৰ জন্মভূমি বৰপেটা জিলাখনে গোটেই মানে মই নিজকে বৰপেটা আপি বুলি কয় ভাল পাওঁ আৰু মোৰ নামনি অসমৰ ভাষাক মই বিৰাট বেছি সদায় কিছুমান কথা আহে আমাৰ এটা নামনি উজনিৰ সেইবোৰ বস্তু অতীজৰ পৰা চলি আহিছিলে যদিও নাই সেইবোৰ এতিয়া আৰু হোৱাটো উচিতো নহয়। কিন্তু সেই ঢেকেৰী যোনটো প্ৰসংগ বা তাত মই তাৰ নকাৰাত্মক কথাখিনিক মই সকাৰাত্মক দৃষ্টিৰে চাই আগুৱাই লৈ যাব বিচাৰো। গতিকে মোৰ দীনদয়াল কৰুণাময় ৰাম নাৰায়ণে উল্টা দেশৰ পাল্টা কথা সেই গীতসমূহতো বৰ্ণগৰীয়া সৰ্বগৰ সেই কলকুৱেল ডাইলেক্ট অনাৰ পিছতো আপুনি মোক পলিটিকেল উদ্দেশ্য বুলিও ক'ব পাৰে। সেই উদ্দেশ্য আজিৰ উদ্দেশ্য নহয়, কিন্তু কথাবোৰ প্ৰতিষ্ঠা কৰাটো জৰুৰী। মই মণিকূটত যেতিয়া ঘোষাসমূহ গাইছো মই উজনি অসমৰ শৈলীত ব্ৰহ্মাদি কৰি গোৱা নাই, আপুনি মন কৰিব। মই বৰপেটীয়া নামনি অসমৰ শৈলীত মই ব্ৰহ্মাদি গাইছো, যোনটো মোৰ বেলেগ। বহুতে ক্ৰিটিচাইজ কৰিছে যিটো ভুল গাইছে, বাট এইবিলাক আপুনি সামাজিক আৰু ৰাজনৈতিক ধৰণে চাব পাৰে, তাক প্ৰতিষ্ঠা কৰাটো জৰুৰী। গতিকে মই বৰপেটা জিলাৰ যি সমষ্টি দিলে মই ভাল পাম, কিন্তু এট দ্য চেম টাইম মোক যদি কয় যে নাই বিহাৰী সমাজ উজনিত বেছি আছে, তিনিচুকীয়াৰ ফালে বেছিকে আছে, আপুনি সেইখিনি চম্ভালিব লাগিব। সেইসকলো মোৰেই মানুহ, গতিকে মই ভাবো গোটেই অসমখনে মোৰ সমষ্টি। হয়, আপোনাৰ দেখা পোৱা যায় একাংশ অভিযোগ উঠে নিৰ্বাচনৰ পূৰ্বেহে আপুনি আৱিৰ্ভাৱ হয়। যেনেকে আপুনি 2019 নিৰ্বাচনৰ পূৰ্বে 18 চনত বিজেপি যোগদান কৰিলে, এতিয়া 21ত যিহেতু মোৰ মতে, কাৰণ মই ফাৰ্ষ্ট টাইম এইবাৰ নিৰ্বাচন বা নিৰ্বাচনমুখী হৈ পেলাই এইবাৰহে মই এক্টিভ হৈছো। ইয়াৰ আগলৈকে বিজেপিটো যেতিয়া জইন কৰিছো, আই ডোন্ট থিংক বিজেপিত 2018 ইলেকশ্যন আছিলে, মনত নাই। আৰু 2019ত মই ব্যস্ত আছিলো আমাৰ বিহু মঞ্চক লৈ। ইনফেক্ট সেইখিনি সময়ত বহুত কেম্পেইনিং একে সময়ত ক্লেছ হৈছিলে। মই কেম্পেইনিংবোৰত মই ভালকে ভাগো ল'ব নোৱাৰিলো, কাৰণ ইতিমধ্যে মই আমাৰ কমিটিসকলক এগ্ৰিমেণ্টেড হৈছিলো। গতিকে মই যোৱা বছৰটো মই বিহুক লৈ ব্যস্ত আছিলো। আৰু বাকী যথেষ্ট ৰাজনৈতিক কথা পাতিলো। আপুনি সময়ে সময়ে বিভিন্ন গীতসমূহ ৰাইজৰ মন চুই যোৱা সামাজিক ব্যৱস্থাসমূহৰ ওপৰত গাইছে। লকডাউনৰ সময়ত এটা গান যথেষ্ট আপোনাৰ হিট হৈছিলে, সেই গানটো যদি অকণমান গুণগুণাই দিয়ে নিশ্চয় আমাৰ ৰাইজে ভাল। সেই গীতটো ভোজপুৰী ভাষাত একচুৱেলি ভোৰ বোলা এখন মই ফিল্মত গাইছিলো। ডেট ৱাজ মেণ্ট ফৰ লাইক ইণ্টাৰনেশ্যনেল অলপ চিৰিয়াছ ছাবজেক্টৰ ওপৰত বনোৱা। সেই গানটো তেনেকে পৰি আছিলে। আৰু যেতিয়া মই লকডাউনৰ সময়ত ইউ পি বিহাৰৰ মূল সমস্যা হ'ল আনএমপ্লয়মেণ্ট আৰু মাইগ্ৰেশ্যন পলায়ন বুলি কোৱা যায় হিন্দীত। তেওঁসকল যেতিয়া খোজকাঢ়ি আহি আছিলে, মোৰ এনেকুৱা লাগিছিলে মই তাৰমানে আচলতে একদম মাছৰ গায়িকা, মই চফিষ্টিকেটেড বৰ ক্লাছিকেল গায়িকা নহয় উত্তৰ প্ৰদেশ বিহাৰতো। মোৰ এনেকুৱা লাগিলে মোৰ যেতিয়া সৰু ল'ৰাটোক আপোনালোকে দেখি চাগে এটা VIPৰ ওপৰত লৈ টানি লৈ গৈছিলে, সেই দৃশ্যবোৰ অত্যন্ত মৰ্মান্তিক আছিলে। আৰু মোৰ দুখ লাগিছিলে মানে কি, মই এনেকুৱা এখন দেশত আছো য'ত সকলো ফালে কি হৈ গৈছে, কেনেকে হেণ্ডেল হৈছে বস্তুবোৰ, তাত অকল পাৰ্টি এটাৰ কথা নাহে, গোটেই চিষ্টেমৰ কথা আহে। গতিকে মই ভাবিলো যে সেই গানটো মই গোৱা উচিত আৰু লৈ অনা উচিত। গানটো আছিল এনেধৰণৰ, भैया हो भैया मजदूर भैया कि हम ता बनल किसान हूँ, हम ता बनल किसान कि हमर बेटा भूखले सुते हो राम। मैं खेतियक, मैं खाद्य उत्पादन करो, गोटेই দেশৰ বাবে উৎপাদন কৰো, কিন্তু ঘৰত মোৰ ল'ৰাজনে কিন্তু ৰাতি ভোকত হ'ব লগা হয়। रुई हम धुइला कपड़ा बनाविला, कपड़ा से भरल है दुकान, कपड़ा से भरल है दुकान कि हमर बेटा लौटे घूमे हो राम। ईटा हम पारिला घरवा बनाविला, महला दो महला समान, महला दो महला हिंदुस्तान कि हमर बेटा टुकुर टुकुर ताके आसमान। मैं गोटेই ভাৰতবৰ্ষত সকলোৰে ঘৰ নিৰ্মাণ কৰো। মই এক মজদুৰ, মই মিস্ত্ৰী, কিন্তু মোৰ ঘৰত চালখনো নাই, চালখনত ফুটা আছে। মোৰ ল'ৰাটোৱে খোলা আকাশখন এতিয়াও টুকুৰ টুকুৰকে চাই থাকে। এই ধৰণক এক আইৰনিকেল গীত, আৰু মোৰ লাগে যে অত্যন্ত বাস্তৱিক
এই গীতত ভালকে উত্থাপন কৰা হৈছে নিশ্চিতকৈ আৰু এটা বিষয় যিহেতু আপুনি মহিলাসকলৰ বিষয়ে যথেষ্ট মাত মাতি আহিছে ৰিচেণ্টলি এটা বক্তব্য আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা যে আজমল বাহিনীৰ যিসকল ব্যক্তি আছে তেওঁ এটা কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰি পেলাই কৈছে যে তেওঁলোকে যদি অসমীয়া নাৰী অসমীয়া ছোৱালীৰ ওপৰত বেয়া দৃষ্টি দিয়ে বা ঘৃণনীয় কাণ্ড কৰে তেওঁলোকক মৃত্যুদণ্ড কৰিব লাগে তেনেকুৱা ধৰণৰ এক কঠোৰ মন্তব্য দিছে সেইসমূহৰ ওপৰত আপোনাৰ দৃষ্টিত আপুনি কেনেকুৱা ধৰণে বিশ্লেষণ কৰিব সেই বিষয়টোৰ ওপৰত ভাৰতীয় সংবিধান মতে যিসকল ভাৰতীয় তেওঁলোক ভাৰতীয় আৰু উভতি আহিম আকৌ অসমীয়াৰ কথা যেতিয়া আহে আকৌ মই সেই আবেদনলৈকে আহিম 6 নং দফালৈকে আহিম অসমীয়াৰ সংজ্ঞা নিৰূপণ হ'ব লাগে এইখিনি কৰিলে বেছি আমি মানে গণতান্ত্ৰিক যিটো হৈ আছে অসমত তেওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যতে মই কৈছো যে তেওঁ কৈছে লাভ জেহাদ হৈ আছে ফেচবুকত আজি ভুৱা নাম দি পেলাই একাংশ যুৱকে অসমীয়া ছোৱালীক পলুৱাই লৈ গৈছে ধৰ্মান্তৰ কৰিব বিচাৰিছে বলৎকাৰ কৰিছে বিভিন্ন ধৰণৰ ঘৃণনীয় কাণ্ড কৰিছে তেওঁলোকৰ ওপৰত কঠোৰ হ'ব লাগে কঠোৰতম তেওঁলোকক শাস্তি বিহিব লাগে যিহেতু আপুনি নাৰীৰ হৈ মাত মাতি আছে আপুনি তেওঁলোকক কি দৃষ্টি আছে কি ক'ব বিচাৰিব সেই ক্ষেত্ৰত তাকে কৈছো মই যে নাৰীৰ ওপৰত ৰামায়ণৰ সময়ত সীতাৰ পৰাই আদি কৰি দ্ৰৌপদীৰ পৰা আদি কৰি বিভিন্ন ঘটনা হৈ আছে এই ভাৰতবৰ্ষখনত আৰু গোটেই কথাখিনি আৰম্ভণিৰ পৰা মই এডিট নকৰিলে ভাল পাম কাৰণ এক লাইনত কি হৈ যায় মোক কেইদিনমান আগতে আচলতে মই এটা ইণ্টাৰভিউ দিছিলো য'ত মই কৈছিলো যে মই কেৱল কল্পনা পাটোৱাৰী নহয় মই কিন্তু মিছেছ পাৰভেজ খানো হয় এটা কেৱল গুচাই দিয়াৰ ফলত মই কল্পনা পাটোৱাৰী নহয় মই মিছেছ পাৰভেজ খান হয় তাৰ মানেখিনি মানে তাক দিগ্ভ্ৰমিত কৰা হয় সেইখিনিও ৰেছপঞ্চিবিলিটি আপোনালোকৰ আছে গতিকে গোটেই কথাখিনি সামৰি ল'লে ভাল পাম মোৰ জীৱনত মোক যদি প্ৰশ্নটো সোধে মোৰ জীৱনত কেৱল বিবিধতাৰ মাজত একতাই আছে অসমীয়া কল্পনা ভোজপুৰী কুইন কল্পনা তাত আপুনি অনেকতাৰ মাজত বিবিধতা দেখা পাব জীয়ৰী কল্পনা পাটোৱাৰী বাবা ভোলেনাথক মানা মই নাথ সম্প্ৰদায়ৰ জীয়ৰী যোগীসকলৰ নাম শুনিছে চাগে বাবা গোৰখনাথৰ মন্দিৰ উত্তৰ প্ৰদেশত আছে গোৰখপুৰত আৰু বিশেষকৈ মই গোৰ্খা কমিউনিটিৰ কথাও ক'ব খুজিম বহুতে নাজানে বাবা গোৰখনাথৰ ওপৰতে গোৰ্খা কমিউনিটিক নামাকৰণ কৰা হৈছিলে আৰু ভাৰতবৰ্ষৰ বহু সাংস্কৃতিক কথা আমি বহুত নাজানো ধৰ্মীয় কথাও আমি বহুতখিনি নাজানো ইয়াৰে মূল নিবাসীসকল কেৱল আদিবাসীসকল হয় দ্ৰাবিড়সকল সাউথত আৰু এইফালেও আমাৰ চুতীয়াসকলৰ পৰা আদি কৰি কছাৰী সোণোৱালসকল আহোমসকলো পিছত আহে গতিকে এই ধাৰাটো সদায় গৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ ভূপেন হাজৰিকাদেৱৰ কথাৰ নিচিনাই মহাবাহু ব্ৰহ্মপুত্ৰই আকোৱালি লৈছে যাক যোনে মাতৃ বুলি তেওঁলোকেও মাতৃ বুলি আহিছে ইয়াত বহুত কথা আহিব ভাষাত তেওঁলোকে কিমান কোনে কাক কিমান ইম্পৰ্ট দিছে গোটেইখিনি কথা সামৰি আছে গতিকে মই ভাবো হাথৰাজৰ ঘটনাটোত তথ্যগতভাৱে কোন জড়িত হৈ আছিল তাক চাব লাগিব নিৰ্ভয়া যি বলাৎকাৰ হ'ল তাত কোন জড়িত হৈছিল সেইটোও চাব লাগিব অসমত যদি তেনেকুৱা হৈ আছে তাক সাংবিধানিক প্ৰক্ৰিয়াৰে লিগেলি তাৰ তথ্যখিনি কথা কওঁতে বহুতখিনি ভাবিব লাগিব তথ্যটো ইম্পৰ্টেণ্ট ফেক্টুৱেল হেৰিখিনি ইম্পৰ্টেণ্ট অফক'ৰ্চ অসম বৰ্তমান এই নাৰী সবলীকৰণৰ কথা কোৱাৰ সময়তে বেটি বচাও বেটি পঢ়াও কথাখিনি কোৱাৰ সময়তে অসম কিন্তু এতিয়া মহিলাৰ প্ৰতি যোনটো ভাইলেন্স তাত কিন্তু তাত এইখিনি চাব লাগিব চাইল্ডৰ ওপৰত যে ছেক্স এবিউজ হৈ আছে আমি আচৰিত হলো যেতিয়া যে গম পালো উত্তৰ প্ৰদেশৰ লগতে অসমৰ নাম আছে চাইল্ড ছেক্স এবিউজৰ মানে ইমান মানে চেন্সিটিভ এটা বিষয় গতিকে অসমখন কি ক'ত গৈ আছে সমাজে নিজে ভাবিব লাগিব তাত সকলোখিনি সামৰিব লাগিব আৰু এক কথা মই কওঁ 1979ৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনত শ্বহীদসকলৰ নামত কেইবাগৰাকীও কিন্তু মুছলমান শ্বহীদৰ নাম আছে গতিকে কথাবোৰ আইনগতভাৱে বিচাৰ হওক আৰু ইয়াত কিয় এটা কেছ 11 বছৰ 20 বছৰ কিয় লাগে মহিলাগৰাকীয়ে ন্যায় পায় জানো মহিলাগৰাকীটো ন্যায় নাপায় কেছটো গৈ থাকে আপুনি এফআইআৰ দিব যাওকচোন পুলিচ ষ্টেচনত মই গৈছো নহয় এতিয়া মোৰ ভণ্টি হঠাৎ মৰি গ'লতো হঠাৎ ৰাতি বেংগলোৰৰ পৰা খবৰ আহিছে যে ভণ্টি নাই মই ক'ব নোখোজো কোনোবাই তাইক কিবা কৰিছে কিন্তু মোৰ বৃদ্ধা মাৰ এইখিনি জানাৰ অধিকাৰ আছে নহতে তাই মৰিলে কেনেকৈ কিন্তু সেই প্ৰচেছত যেতিয়া আপুনি পুলিচ ষ্টেচন গৈ পাব
মই যেতিয়া কুনমকুনি পুলিচ ষ্টেচন গৈ পাইছো মই কি প্ৰব্লেম ফেচ কৰিছো গতিকে ইয়াত মহিলাসকল পীড়িতা সুখিত মাৰৱাৰী হওক মুছলমান হওক হিন্দু হওক ৰাজপুত হওক পণ্ডিত হওক খনুৱা হওক মহিলা ইয়াত পীড়িতা আৰু সেইকাৰণে মই সিদিনাখনো এটা মোৰ লাইভ অনুষ্ঠান আছিলে য'ত আমাৰ কেইবাগৰ দুগৰাকী আমাৰ বিধায়িকা আছিলে অসমৰ মাননীয়া আঙুৰলতা ডেকা আৰু মাননীয়া আমাৰ সুমন হৰিপ্ৰিয়া নৱাগত এগৰাকী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা এগৰাকী জীয়ৰী এগৰাকী আছিলে ময়ো আছিলো তো তাক মই এটা উত্থাপন কৰিছো কথা এটা উলিয়াইছো যে অফকোৰ্স পলিটিক্সত সেই শক্তিখিনি আছে পাৱাৰখিনি আছে বা সেই শক্তিখিনিক আমি মহিলা হিচাপে সংগঠিত হৈ বেলেগ বেলেগ পাৰ্টি হোৱা স্বত্তেও কেৱল মহিলা এমপি এমএলএ সকলৰ এক শক্তি হৈ পেলাই আমি এখন বডি বনাব পাৰো নেকি মই তেনেকুৱা কথা উত্থাপন কৰিছো আৰু এই ধৰণৰ যদি মোৰ মতে এই ধৰণৰ এটা সলিউশন বেছড হ'ব লাগিব কথাবোৰ জুই জ্বলোৱা বেছড হ'ব নালাগে কথাবোৰ সলিউশন বেছড হ'ব লাগে এই অসমত যেটো ৰাজনীতি আৰম্ভ হৈছে এতিয়া নতুনকৈ 2021ত ইয়াত বিভিন্ন দল সংগঠনে এতিয়া কমিউনিটি বেছ ৰাজনীতি আৰম্ভ কৰি দিছে আপুনি যেটো বহল দৃষ্টিৰে চাই আপোনাৰ কথা বতৰাত কম পোৱা গৈছে তো সেই ক্ষেত্ৰত এয়া ভাল হৈছে নে বেয়া হৈছে বুলি ভাবে কমিউনিটি বেছ আগৰ পৰাই আছিলে আপুনি যদি ইতিমধ্যে আপুনি যদি হিষ্ট্ৰী ষ্টাডি কৰে তা সেই বস্তুটো সদায় সাংস্কৃতিকভাৱে লুকাই থাকে কথাবোৰ ওলাই নাহে কিন্তু চুতীয়াসকলক আহোমে আক্ৰমণ কৰিলে আহোমক বস্তুবোৰ কেনেকে কুচ ৰাজবংশীসকল আহিলে সেইখিনি বস্তু কমিউনিটিটো সদায় আছে কিন্তু কালক্ৰমত যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা পালে তাৰ পিছৰ কথাখিনি বেলেগ হ'ব লাগে এক ভাৰত হয় আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কথাটো মই মানো কিন্তু ইয়াত ৰাষ্ট্ৰ নিৰ্মাণৰ কথাৰ লগে লগে কিন্তু আঞ্চলিক ৰাজ্য নিৰ্মাণৰ কথাটো হেৰাই যাব নালাগে মোৰ পইণ্ট সেইটো আৰু সেই উদ্দেশ্যেহে মই মোক যে প্ৰশ্নটো কৰে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ একো বহুত বেছি ডিফাৰেন্স নাই দুটা শব্দৰ ডিফাৰেন্স আছে ভাৰতীয় অসম মই অসমলৈ উভতিছো মই তাকো অসন্মান নকৰো সকলো পাৰ্টিকে মই মৰ্যাদা দিওঁ মই অখিল গগৈ ডাঙৰীয়াক তেওঁ মোক সন্মান দিছে মৰাণত মোক অনুষ্ঠানত মাতি মোক তেওঁ এক লাইন যেতিয়া কৈছিলে ফোনত যে বৰ্তমান যেতিয়া মই মণিপুৰ ৰিলিজ হোৱাৰ পিছত বৰ্তমান সংগীত জগতত এক বিশেষ ভূমিকা তুমি গ্ৰহণ কৰিব ওলাই গৈ আছা মই সেই কথাবোৰ মনত ৰাখো মোৰ কাৰণে মই আজি পাৰ্টি সলনি হোৱাৰ কাৰণে মই স্মৃতি ইৰাণীজীক মই বেয়াকে মোৰ সেই বিৰোধাভাসৰ যোনটো গছিপিং ৰাজনীতি সেই প্ৰশ্নখিনি মই সংবাদ মাধ্যমকো আপোনালোককো নিউ জেনেৰেশ্যন আপোনালোকে জাৰ্নেলিজম পঢ়ি আহা আপোনালোকৰ বহুত ৰেছপন্সিবিলিটি আছে ইছ্যু যাতে হেৰাই নাযায় টিআৰপিৰ কাৰণে সেই কথাখিনি সকলোৱে মনত ৰাখিব লাগিব মই কেজৰিৱালজীক বিৰাট কিছু ক্ষেত্ৰত প্ৰশংসা কৰিব বিচাৰিম যে চৰকাৰী বিদ্যালয়সমূহ যি অৱস্থা তেওঁ চেঞ্জ কৰিছে হেপিনেছ চিলেবাছ হোৱাট ইজ হেপিনেছ চিলেবাছ মই অপজিশ্যনৰ ভালখিনি ষ্টাডি কৰি পেলাই নিজৰ জীৱনত আনিব লাগিব আৰু তাৰপিছত তেওঁ তাত কি নাই ফাইটটো ক'ত আছে কম্পিটিশ্যনটো ক'ত আছে তাৰ তেওঁ তাত যি নাই মোৰ তাত মই কি আৰু আহৰণ কৰাই তেওঁ ক'ব পাৰো ৰাইজক যে নহয় তেওঁতকৈ বেছি মই যোগ্য সেইটোহে কথা খুব সুন্দৰ আপুনি এক বহল দৃষ্টিভংগীৰে এক পজিটিভ মাইণ্ডছেট লৈ পেলাই আপুনি আহিছে অসমলৈ ঘূৰি আহিছে কিবা এটা কৰাৰ ইচ্ছাৰে আশা কৰো ৰাজনীতিত কিছু বোকা চেতিয়া ৰাজনীতি বা মেৰপাকটো থাকিবই যিহেতু আপুনি এগৰাকী শিল্পীৰ যেতিয়া আমি ইণ্টাৰভিউ লওঁ ৰাইজে বিচাৰে এটা দুটা গীত আপোনাৰ মুখৰ পৰা শুনিবলৈ ৰাজনীতিৰ কথাতকৈ আপোনাৰ গীতটোৰ প্ৰতি বেছি আমাৰ ৰিকুৱেষ্ট অহা আমি পৰিলক্ষিত দেখিছোঁ বিভিন্ন শিল্পীৰ ইণ্টাৰভিউ লওঁতে আপুনি ভাল লগা গীত এটা অসমীয়াই হ'ব পাৰে বা বৰ যেহেতু মই যি কাৰণে এই আমাৰ কথা বতৰা সেইটো হ'ল মই নতুনকৈ যোগদান কৰা প্ৰগতিশীল অসম গণ পৰিষদ দল তো প্ৰথমে মই হেৰাই যোৱা এটা গীতৰ কলি গাব বিচাৰিম আৰু মই তাৰ লগত জড়িত অলপ কথাও ক'ব বিচাৰিম অসম গণ পৰিষদ তোমাক চিৰ নমস্কাৰ নমস্কাৰ এই এক লাইনে মাত্ৰ মোৰ মনত আছে আৰু সূৰ্যদাস ডাঙৰীয়াই গাইছিলে হেৰাই গৈছে এই গীত সেই জয়ে পৰাতি ৰাখিৰ নিৰ্বাচনীৰ বছৰ মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তই জাননে খবৰ সেই সময়ৰ গীতবোৰ সেই মাজৰ যে 35 বছৰৰ লকডাউন এইখিনি গোটেইখিনি গুচুৱাই আমি তাক কানেক্ট কৰিব লাগিব আকৌ এবাৰ 1985 চন 83 চনৰ কথাক লৈ আৰু মই এতিয়া নিজকে হস্তিৰ কন্যা বুলি আৰু এবাৰ পৰিচয় দিব খুজিছো বাইদেউ প্ৰতিমা পাণ্ডে বৰুৱা হস্তিৰ কন্যা গাইছিলে আজি হাতীক সাৰথী হিচাপে লৈ মই আৰু এগৰাকী হস্তিৰ কন্যা আপোনালোকৰ সন্মুখলৈ আহিছো আৰু ৰাইজে মই আশীৰ্বাদ কৰিব বুলি ভাবিম গতিকে হস্তিৰ কন্যা বাহমনেৰ নাৰী মাথায় নিয়া তাহা কলসী
মানিক দয়া নাই মাহুত লাগিয়ারে হস্তিৰ জয়যাত্ৰা অব্যাহত থাকক খুব সুন্দৰ আপোনাৰ কণ্ঠৰ প্ৰশংসা যিমানেই কৰোঁ তিমানেই কম হ'ব এয়া আছিলে কল্পনা পাটোৱাৰী